নমস্কাৰ বন্ধুসকল, মই আপোনালোকক মোৰ ইউটিউব চেনেল টেক আছাম 10লৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকৰ যদি এটা ইউটিউব চেনেল আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণ শেষলৈকে চাই থাকিব। আজিৰ ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম যে আপোনালোকে আপোনালোকৰ চেনেলৰ ছাবস্ক্ৰাইবাৰসমূহক কেনেকৈ আপোনালোকে হাইড কৰিব পাৰিব। আজি এই টপিকটোৰ ওপৰত আপোনালোকক সম্পূৰ্ণ ডিটেইলছ মই আপোনালোকক দেখুৱাই দিম। আপোনালোকে স্কিপ নকৰি সম্পূৰ্ণ শেষলৈকে ভিডিঅ'টো কিন্তু চাই থাকিব লাগিব, তেতিয়াহে আপোনালোকে ভিডিঅ'টো বুজি পাব। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগত আপোনালোকক এটা অনুৰোধ, আপোনালোকে যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ব'লক বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আপোনালোকে আপোনালোকৰ মোবাইলত যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰি ল'ব। মই ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি লৈছোঁ আৰু সাৰ্চ বাৰত লিখিব ইউটিউব লিখি সাৰ্চ কৰি দিব। এতিয়া কি কৰিব, আপোনালোকে ওপৰত যিটো youtube.com আছে সেইটোত আপুনি ক্লিক কৰি দিব। ইয়াৰ পিছত আপোনালোকৰ সন্মুখত আপোনালোকৰ ইউটিউব চেনেলটো শ্ব' হৈ গৈছে। এতিয়া আপোনালোকে চিম্পলি কি কৰিব, ওপৰৰ যিটো থ্ৰী ডট আছে ইয়াতে আপুনি ক্লিক কৰি ল'ব। ক্লিক কৰি আপোনালোকৰ মোবাইলটো ডেস্কটপ ছাইড কৰি ল'ব। এইটোত আপোনালোকে ক্লিক কৰি দিব। এতিয়া আপোনালোকৰ মোবাইলটোৰ স্ক্ৰীনটো কম্পিউটাৰ নিচিনা হৈ পৰিছে। এতিয়া আপুনি চিম্পলি কি কৰিব, আপোনালোকৰ চেনেলৰ যিটো লগো ওপৰত চাই লওক, অলপ মই আপোনাক জুম কৰি দেখাই আছোঁ। যিটো লগো আছে এইটো ইয়াত, এই লগোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে কি কৰিব, ইয়ৰ চেনেল, ইয়াতে আপুনি ইয়ৰ চেনেলত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এটা বেলেগ পেজ অ'পেন হৈ গৈছে। ইয়াতে আপোনাৰ দুটা অপশ্যন আহিছে, এটা আহিছে কাষ্টমাইজ চেনেল আৰু এটা মেনেজ ভিডিঅ'। আপোনালোকে কাষ্টমাইজ চেনেলত অ'কে কৰি দিব। এতিয়া আপোনালোকৰ সন্মুখত এটা বেলেগ পেজ অ'পেন হৈ যাব, অলপ ৱেইট কৰক। বেলেগ এটা পেজ অ'পেন হৈ পৰিছে। এতিয়া চিম্পলি আপোনালোকে কি কৰিব, একদম তলত এটা ছেটিংছৰ অপশ্যন আছে। মই আপোনালোকক অলপ জুম কৰি দেখাই আছোঁ, চাই লওক। ইয়াত তলত আপোনাৰ এইটো এটা ছেটিংছৰ আইকন আছে, এই তাত গৈ আপোনালোকে ক্লিক কৰক। এইটো ছেটিংছৰ ইয়াত আপুনি ক্লিক কৰক। এতিয়া আপোনালোকে দেখিবলৈ পাইছে, প্ৰথমত আছে জেনেৰেল, 2 নম্বৰ আছে চেনেল। এই চেনেলত আপোনালোকে ক্লিক কৰক। এতিয়া আপোনালোকে তিনিটা অপশ্যন ইয়াতে দেখা গৈছে, এটা হৈছে বেছিক, এটা এডভান্স ছেটিংছ আৰু এটা ফিউচাৰ ইলিজিবিলিটি। এই 2 নম্বৰ যিটো অপশ্যন আছে এডভান্স ছেটিংছ, ইয়াতে আপোনালোকে ক্লিক কৰক। ক্লিক কৰাৰ লগে লগে আপুনি চাওক, অলপ তলত যাই চাওক আপোনালোকে, ইয়াতে আছে আপোনাৰ ডিছপ্লে, এইটো যিটো অপশ্যন আছে ডিছপ্লে দ্য নাম্বাৰ অফ পিপুল ছাবস্ক্ৰাইব টু মাই চেনেল। ইয়াতে আপোনালোকৰ টিক মাৰ্ক যদি আছে তেতিয়াহ'লে আপোনালোকৰ মানে ছাবস্ক্ৰাইবটো শ্ব' হৈ আছে, আৰু যদি আপোনালোকৰ টিক মাৰ্ক নাই তেতিয়াহ'লে আপোনালোকৰ হাইড হৈ আছে। এতিয়া মোৰ হাইড কৰি ৰখা হৈছে, সেইটো কাৰণে ইয়াতে টিক মাৰ্ক নাই। তো আপোনালোকৰ যদি হাইড কৰিব বিচাৰিছে তেতিয়াহ'লে আপোনালোকৰ এনেকৈ টিক মাৰ্কটো আঁতৰাই দিব। আঁতৰাই দি আপোনালোকে চিম্পলি যিটো ছেভ অপশ্যন আছে এইটো যিটো ছেভ আছে ইয়াতে আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ছাবস্ক্ৰাইবাৰ হাইড হৈ যাব। তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিল, ভিডিঅ'টো লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোক ছাপোৰ্ট কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ন'টিফিকেশ্যন বেলটো অল কৰি ল'ব। ধন্যবাদ বন্ধুসকল।